কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা নিবেদিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ জীৱনৰ কিছু কথা আপোনালোকলৈ আগবঢ়ালোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হয় 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম হৈছে গেথিবালা ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকাৰ আৰু যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত মুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰে। তেখেতে ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লিখা গীতবোৰক বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত। তেখেতৰ উপন্যাস যেনে সোণ পাহি, জীৱন লালসা, নাটক গেঙনি ৰেঙনি, গল্প হৈছে যেনে মামীৰ হাৰ, 20 বছৰ জেল, জাল কেছ, হিয়াৰপুং ইত্যাদি। প্ৰবন্ধ যেনে অসমীয়া কৃষ্টি চমু আৱাস, অতীত অসম, ন পৃথিৱীৰ নতুন যুগ, বড়ো জাতিৰ ইতিহাস, ৰাভা জাতিৰ ইতিবৃত্ত ইত্যাদি। 1955 চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল CPI-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 31/1/2009 তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি গ্ৰন্থ আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল। 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত ৰাভাদেৱে মৃত্যু সাৱটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।